মাটিখিনি চাওক ট্ৰেক্টৰে মাটি চহাই আছে আৰু পিছে পিছে বগলীৰ জাক যেন বগলীখিনিয়ে খেদিছেহে ট্ৰেক্টৰখন কিন্তু আচলতে সেয়া নহয় বা যিহেতু ট্ৰেক্টৰখনে মাটি খান্দি আছে আৰু তাৰ মাটি খান্দোতে হয়তো কেঁচু চেঁচু কিবা ওলাইছে আৰু সেইবোৰ খাবলৈকে বগলীখিনি ইয়াত গোট খাইছেহি সঁচাই এটা নয়নাভিৰাম দৃশ্য এই ভিডিঅ'টো বনাবলৈ মোক সহায় কৰি দিছে এইগৰাকী ব্যক্তিৰ আপোনাৰ নামটো শ্ৰী ভূমন চন্দ্ৰ দত্ত এই জেগাটোৰ নামটো কি বাৰু এইডোখৰ জালনী সেই জাগুন জাগুন যেনেকৈ যি মন যায় একদম মাটিৰ পৰা বহি ল'ব হয় নহয় দবাই ল'ব লাগিব মই দবাই দিওঁ হৈ আছে